সকল কি খবৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ তো এই ৰেচিপিটো শ্বেয়াৰ কৰিবলৈ লৈছোঁ মই ৰেচিপিটো মানে আপোনালোকে ইতিমধ্যে গম পালে থাম্বনেইল চাই মই চুজি লাৰু ৰেচিপি এটা ধুনীয়া আৰু একদম সহজতে বনোৱা এটা ৰেচিপি শ্বেয়াৰ কৰিম নাৰিকলটো এই এটাই মাত্ৰ নাৰিকল মই ইয়াতে ৰুকি লৈছোঁ আৰু লগতে এইটো বাটিৰে মই 1.5 কাপ চেনি লৈছোঁ চুজি দিম গতিকে 1.5 কাপ চেনি লৈছোঁ 1.5 বাটি চেনি লৈছোঁ আৰু যদি চুজি নিদিলোঁ হয় এবাটিতকৈ অলপ কম মানে ইমানখিনিমান মই চেনি জাষ্ট ইমানখিনি চেনি ল'লোঁ হয় তো চেনিখিনিৰ লগত দি মই মিহলাই থৈছোঁ চেনিখিনি এতিয়ালৈকে গলি উহা নাই আছে গলিবলৈ ধৰিছে তো ইয়াতে মই 4-5টামান ইলাচি লৈ ইয়াতে ভালকৈ খুন্দি লৈছোঁ মানে অলপ মানে গুড়ি টাইপ কৰি লৈছোঁ ইয়াত মোৰ ৰেডিমেড ইলাচি পাউডাৰটো মোৰ স্মেলটোতকৈ মানে গোন্ধটোতকৈ এইটো মানে নিজে বনাই লোৱাটো বেছি ভাল লাগে সেইকাৰণে নিজে বনাই লৈছোঁ এইটো তো ইয়াতে মই দি দিম এইটো ওপৰৰ পৰা ছটিয়াই দি ঢাকি থ'ম একদম ধুনীয়া এটা গোন্ধ আহিব তাৰপিছত এইখিনি চেনিটো গলি অহালৈকে অপেক্ষা কৰিব লাগিব এইটো মানে সময় লাগিব অলপ মানে চেনিটো পূৰা একদম গলি যোৱালৈকে নৰখিলেও হ'ব তথাপি অলপ গলি অহালৈকে ৰাখিব লাগিব আৰু যদি আপোনালোকে মিক্সিত পিচি দিয়ে চেনিটো তেতিয়াহ'লে বেছি ভাল একদম সময় কম নষ্ট হ'ব লগে লগে বনাই দিব পাৰিব তো মই আৰু সেইখিনিলৈকে নগ'লোঁ চেনিখিনি এডজাষ্ট মিহলাই লৈছোঁ এই গলিবলৈ ধৰিছে আধা গলা হোৱালৈকে মই অপেক্ষা কৰিম তাৰপাছত আকৌ বলক ৰেচিপিটোলৈ যাওঁ এতিয়া আমি নেক্সট ষ্টেপলৈ যাওঁ নেক্সটত আমি যিটো কৰিম চুজি পেকেট এটা ল'ম এনেকুৱা আপোনালোকে যিটো ভাল পায় সেইটোৱে ল'ব তাৰপিছত এই চুজিটো মই চুজিখিনি যিটো বাটিৰে মই নাৰিকল লৈছিলোঁ সেইটো বাটিৰে দুবাটি ভৰি ভৰি ওখকৈ মানে চুজি ল'ম আৰু কেৰাহীটো মানে চুজিখিনি দিয়াৰ আগতে অলপমান প্ৰিহিট কৰি ল'ব একদম ল' ফ্লেমত দি লৈ তাৰপাছতে এনেকৈ লৰাই ভাজি ল'ব গেছটো ফ্লেমটো হাই কৰি নিদিব মিডিয়াম টু ল'ৰ ভিতৰত ৰাখিব নহ'লে কি হ'ব আপোনালোকে যদি হাই কৰি দিয়ে ওপৰৰ পৰা ৰঙচুৱা হৈ যাব কিন্তু ভালকৈ ভাজা নহ'ব পাৰফেক্ট নহ'ব আৰু লাৰুৰ কালাৰটো বেয়া হৈ যাব সেইকাৰণে আপোনালোকে একদম ল' টু মিডিয়াম ফ্লেমত ভাজিব গোন্ধ অহালৈকে তাৰপৰা যেতিয়া ধুনীয়া এটা স্মেল আহি যাব তেতিয়া অলপমান নিমখ এড কৰি দিব ইয়াতে কাৰণ মিঠা বস্তুত আছে নিমখ নিদিলে কিন্তু খাই ভাল নালাগে তাৰপিছত সেই নাৰিকলখিনি দি পেলাই এয়া আকৌ লৰাই লৈছোঁ মই অলপ টাইম জাষ্ট মানে মিহলি অহালৈকে লৰাব লাগিব তাৰপিছত মই ইয়াতে 1 টেবুল স্পুন গাখীৰ এড কৰিছিলোঁ ছটিয়াই দিছিলোঁ ইয়াতকৈ বেছি দিলে কিন্তু একদম হালুৱাহে হৈ যাব তেতিয়া লাৰু নাথাকিব তাৰপিছত এয়া চাউলৰ গুড়িখিনি যে দেখুৱাইছিলোঁ অলপমান চাউলৰ গুড়ি এমুঠিমান চাউলৰ গুড়ি ভাজি লৈ গুড়ি কৰি দি দিছোঁ তাৰপিছতে লাৰু শ্বেপটো দি পেলাই মই পাউডাৰ মিল্কৰ পৰা তেনেকৈ ঘূৰাই লৈছোঁ মই দেখুওৱা ধৰণে একদম চিম্পল আৰু ঝটপট ৰেচিপি হয় বনাই খাব পাৰে খাবলৈও খুব ভাল হয় তো আশা কৰিছোঁ লাৰু ৰেচিপিটোত আপোনালোকে অলপ হ'লেও ভাল পাইছে আৰু যদি ভাল পাইছে ডেফিনেটলি লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব আজিলৈ ইয়াতে সামৰণি বাই